Hello guys, and welcome back to another video. So, আপোনালোকে টাইটেলৰ পৰা গম পাইছে চাগে মই ক'ত গৈ আছো এতিয়া। বেছি টাইম ওয়েষ্ট কৰিব নোৱাৰো কাৰণ মোৰ বহুত দেৰি হৈ আছে। একচুয়ালি মই ফুৰিব যোৱা নাই, মই কাম এটা কাৰণে গৈ আছো। মোৰ লগৰ এজন তাতে শিলঙত থাকে আৰু সি আজি আহি আছে ঘৰলৈকে। আৰু মই ভাবিলো তো আহি আছে যদি মই তো পিক আপ কৰিবৰ কাৰণে আহি যাওঁ। সো এইটো কাৰণে গৈ আছো এতিয়া তাক আনিবৰ কাৰণে। আৰু এয়া গুৱাহাটীত তামাম ৰোড। মই এতিয়া জাম্পাৰ এটা পিন্ধি আহিলো, গৰমহে লাগিছে দেখোন। আই হোপ তাতে গৈ পেলাই ঠাণ্ডা লাগে আৰু নহ'লে বা মোৰ এইখিনি ৱেষ্ট। আপোনালোকক টাইমৰ আপডেটটো দিবই পাহৰিছোঁ। এতিয়া জাষ্ট 2টা বাজিছে। ইমানো জল্দি নাই, লাহে লাহে গ'লেই হ'ল আৰু। এইটো পেট্ৰল পাম্প, জল্দি অলপ তেল ভৰাই লওঁ। অলপ নহয় ভালেখিনি লাগিব যলৈকে গৈ আছোঁ। তেল ভৰোৱা জাষ্ট হৈ গ'ল, এতিয়া ওলাই আছোঁ একেবাৰে। আৰে ভাই কি যাম আবে, এইটোতো ওৱান ছাইড কৰি থৈ দিছে। মই কমে 3-4 মাহৰ পিছত আহিছোঁ আৰু মই কমে 1 বছৰ আগতে গুৱাহাটী আহিছিলোঁ। এইটো এনেকৈ আছে। এইফালে ৰাস্তাটো সেইফালেও খুলি দিব লাগে, কিন্তু ৰাস্তাটো কিবা বনাই আছে আজি 1-1.5 বছৰৰ পৰা। বাপৰে বাপ যাম। এয়া চাওক আপোনাৰ নদী, পুল। গুৱাহাটীত আহিলে এইবিলাক দেখিবই আৰু। ভাই এনেকুৱা জাম লাগি থাকিলে ন, আজি যাক আনিব যাম তাৰ দাড়ি গজি পকি যাব। কিবা কিবিকে টানাটনি কৰি খানাপাৰা আহি পালোঁ। ব্লগ চাব, আগত গাড়ী পিছত গাড়ী, কি ব্লগ চাব। গুৱাহাটীখনো আমাৰ বহুত মৰমৰ ভাল জেগা, কিন্তু অলপ খোলা জেগাত যাওঁ, অলপ পাহাৰৰ ফালে এতিয়া গৈ আছোঁ। তাতে গৈ পেলাই ধুনীয়া চিজ দেখাম যদি ৰাতিপুৱা হৈ থাকে। অলৰেডি 2:30 হৈ গ'ল আৰু এতিয়া খানাপাৰা পাইছোঁ। যাম, বিৰাট যাম। এইখিনি খানাপাৰা এৰিয়া আৰু এই আগৰ পৰা গোটেই আপাৰ আছাম যাবলৈ আপোনাৰ বাছ ৰখি থাকে। এয়া চাওক, এইয়া এতিয়া পকোৱা ৰাস্তা, পাহাৰীয়া ৰাস্তা ষ্টাৰ্ট। ইয়াৰ পৰা কেমেৰাটো ৰাখিব লাগিব, বেয়া নাপাব। মই অকলে চলাই আছোঁ আৰু ইয়াতে বহুত ৰিস্কি হৈ যায়, কিন্তু মাজে মাজে মই অন কৰি থাকিম বাৰু, আপোনালোকক মিছ কৰিব নিদিওঁ। থাকক মোৰ লগত। আমি যেতিয়া শ্বিলং যাওঁ বা আপাৰ আছাম যাওঁ, ইয়াতে গণেশ মন্দিৰ এটা আছে। এই আগত মই দেখাই আছোঁ, এইটো গণেশ মন্দিৰটো। আমি সদায় ইয়াতে অলপ প্ৰে কৰি পেলাই যাওঁ যাতে যাত্ৰাটো ভাল হয়। চলো ব'লা, এতিয়া গণপতি বাপাৰ আমাৰ আশীৰ্বাদ পাই গ'লোঁ, এতিয়া ৰাস্তাটো ভাল হ'ব। এইয়া যোৰাবাট পাই গ'লোঁ এতিয়া। যদি আমি ৰাইট লৈ লওঁ, ৰাইট লৈ ল'লে শ্বিলং আৰু লেফ্ট লৈ গ'লে আপাৰ আছাম আহি যাব। ৰাইটৰ ইণ্ডিকেটৰটো দি দিওঁ, আমি এইফালে যাওঁ। এয়া পাই গ'লোঁ বৰ্ণিহাট। ৰে এখন বেয়া জেং গাড়ী দেই, ডাম্পাৰ। এইখনৰ পৰা ভালকৈ থাকিব লাগে। এয়া গোটেই বৰ্ণিহাটত চাগে আজি মাৰ্কেট বহিছে নেকি। মা কচম কি হৰ্ণ মাৰিছে। এই ফাঁকেদি ওলাই যাব পাৰোঁ, কিন্তু নোলাওঁ কাৰণ এখন ডাম্পাৰ। বেলেগ গাড়ী হ'লে ওলাই দিলোঁ হয়। ৰ'বহে খেলা, আগুৱাই আহি গ'লোঁ ডাম্পাৰৰ পৰা। বাপৰে, ইয়াৰ হৰ্ণটো তামাম সোমালে। এইয়া টোল গেট। এতিয়া টোলটো দিব লাগিব। টোল দি পেলাই আগত অলপ ৰখিম। No, how much for both? টোল দি পেলাই জাষ্ট ৰখিলোঁ এতিয়া। টোলটো ক্ৰছ কৰি পেলাই ইয়াতে অলপ পানী চানী লৈ লওঁ। ক'ব পাহৰিছোঁ, এতিয়া 3টা বাজি আছে। 1 ঘণ্টাত আমি নাৰেংগী মোৰ ঘৰৰ পৰা ইয়াৰলৈকে আহি পালোঁ। এইটো উমলিঙৰ পইণ্ট হয়। ইয়াতে আপোনাৰ ক'ভিডৰ কিবা কিবি দেখাব লাগিব। ইয়াতে ভেৰিফিকেশ্যন দেখাই পালে যাব লাগিব। এয়া জাষ্ট নংপু সোমাইছোঁ আৰু ইয়াতে অলপ দেৰি ৰখিম। নংপুত ৰখিম বুলি কৈছিলোঁ, কিন্তু ৰখা নহ'ল। এতিয়া নংপুৰ পৰা আহিও বহুত দূৰ আহি পালোঁ আৰু গোটেই গাড়ী আহি আছে। নাজানো ভালকৈ শুনা পাই আছে নে নাই, কিন্তু চাওক বহুত ধুনীয়া জেগা। এইফালে টি গাৰ্ডেনো আছে অলপ। উমিয়াম লেকৰ ফালে গৈ আছোঁ, বাৰাপানী। কলেজত থকা সময়ত যেতিয়া আমি আছিলোঁ, তেতিয়া নংপু আমি চাহ খাবলৈ আহি যাওঁ। এতিয়া বস্তুবোৰ বহুত চেঞ্জ হৈ গ'ল। আপোনালোকে যদি মেঘালয় ট্ৰেভেল কৰি আছে, তেনেহ'লে বা আপোনালোকে এটা কপি আপোনাৰ RT-PCR টেষ্ট নহ'লে বা 2nd ড'জ অফ ভেকচিনেশ্যন
আৰু আপোনাৰ গুগল প্লে ষ্ট'ৰত আপুনি এটা মেঘালয় টুৰিজিমৰ এপ এটা পাব ডাউনলোড কৰি পেলাই আপোনালোকে তাতে নিজৰ ডকুমেণ্টছখিনি ছাবমিট কৰি দিব তাৰপিছত আহিব পাৰিব প্ৰচেছটো ইমান এটা ছুইফ্ট নহয় মোৰ তাতে অলম'ষ্ট 35-40 মিনিটছ লাগি গ'ল সেইটো কাৰণে এতিয়া গধূলি হৈ গ'ল গোটেই দেখিছে এতিয়া গৈ থাকোঁ আৰু এখন গাড়ী বহুত ভাল পাৰফৰ্ম কৰি আছে কিন্তু 70-80 মানে 80ৰ পিছত ন হেণ্ডেল লৰি যায় কপি যায় 800 কিন্তু মোৰ জান হয় বলক এতিয়া আৰু বাকীখিনি জাৰ্ণি এতিয়া আমি কণ্টিনিউ কৰোঁ এয়া চাওক বৰষুণ পৰা ষ্টাৰ্ট হৈ গ'ল বৰষুণে নে নিয়ৰে ঠিকে ধৰিব পৰা নাই গ্লাছখনত একোৱে দেখা পোৱা নাই মুচি লওঁ ৰ'ব একো দেখা চেখা পোৱা নাই গোটেই বৰষুণ চৰষুণ পৰিব ধৰিছে বলক যাওঁ একোৱে দেখা পোৱা নাই ভালকৈ স্পীড একদম শ্ল' কৰি দিছোঁ এতিয়া আৰু এয়া উমৰৈ পালোহি আৰু চিধা গ'লে আপোনালোকে জোৱাই চোৱাই যাব পাৰে আমি ৰাইট যাব লাগিব চবেই আপাৰ মাৰি আহে কিছুমান মানুহে দেখা চেখা নাপায় এইফালে চাওক দেখা পাই আছেনে বাৰু মই চাবই পৰা নাই ধুনীয়া পানী এইটো একচুৱেলি ডেম এটা হয় মই তাতে পাছ বনালোঁ 40 মিনিট ধৰি পেলাই আৰু চলাই আহি পেলাই নেহু ওচৰত পাই গ'লোহি এইফালে নেহুৰ বৰ্ডখন নেহু পাই গ'লোঁ আৰু কোনো পাছ চাছ সোধা নাই বৰাপানী ক্ৰছ কৰি আহি কেতিয়া ক্ৰছ কৰিলোঁ গমেই নাপালোঁ অলম'ষ্ট শ্বিলং ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান কি ক'ব আৰু এই যে এয়া কাম কৰে ল'ৰা বহুত টেনশ্যন গুৱাহাটীত আহি পেলাই তথাপিও তাৰ আজি হলিডে বুজিছা হলিডেটো আজি পূৰা কাম তাৰ বুজিছা এয়া চোৱা